এই যে গাছেং ই মাৰ্কেটিং কেৱল মাত্ৰ অসমৰ নহয়, এই গাছেং ই মাৰ্কেটিং অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ লগতে বৰ্তমান নাগালেণ্ড গাছেং ই মাৰ্কেটিঙৰ আজিৰ এই পবিত্ৰ দিনত গুগল প্লে ষ্টৰত উপলব্ধ কৰাইছে গাছেং ই মাৰ্কেটিং। হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ বিশেষ অনুষ্ঠান জনমঞ্চ, আৰু আজিৰ জনমঞ্চৰ বিষয় হৈছে সামাজিক মাধ্যম আৰু স্বাৱলম্বিতা। আৰু এই বিষয়ৰ ওপৰত আমি কথা পাতিবলৈ আজি আমি উপস্থিত আছোঁ জোনাইৰ এখন গাঁওখনৰ নাম হৈছে গালিমেচাকি। আৰু গালিমেচাকিত আজি এটা সংস্থাৰ বা এটা প্ৰতিষ্ঠানৰ এটা নতুনকৈ এপছ মুকলি কৰা হৈছে, আৰু এই সন্দৰ্ভত আমি জনমঞ্চৰ অনুষ্ঠানৰ মাধ্যমেদি অসমৰ ৰাইজক আমি কিছু আমি মেছেজ দিব বিচাৰিছোঁ, কিছু বাৰ্তা দিব বিচাৰিছোঁ। ইয়াৰ পূৰ্বে আমি সকলো ৰাইজৰ পৰা এটা হাত চাপৰি সকলো একেলগে। এয়া হৈছে জনমঞ্চৰ অনুষ্ঠান, আৰু আপোনালোকে মোৰ সৈতে আপোনালোকে প্ৰতি সপ্তাহে এটাকৈ জনমঞ্চ আপোনালোকক আমি দেখুৱাৰ প্ৰয়াস কৰিছোঁ। আৰু এই জনমঞ্চৰ যোগেদি আমি পূৰ্বে বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিছোঁ, ছাত্ৰ ছাত্ৰীৰ সৈতে বহু আমি মত বিনিময় কৰিছোঁ, শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় কৰিছোঁ। কিন্তু আজি অলপ ব্যতিক্ৰম, কিয়নো সাম্প্ৰতিক সময়ত এটা উপাৰ্জনৰ দিশ বুলি যদি আমি ক'বলৈ যাওঁ সামাজিক মাধ্যম, আৰু এই সামাজিক মাধ্যমৰ দ্বাৰা বিভিন্নজনে বিভিন্ন ধৰণে উপাৰ্জনৰ দিশ নিৰ্ণয় কৰিছে, আৰু উপাৰ্জনেৰে নিজৰ স্বাৱলম্বিতাৰে দিশ নিৰ্ণয় কৰিছে। আৰু আমি জনমঞ্চৰ মাধ্যমেদি প্ৰথমে আমি এই যি গাছেং ই মাৰ্কেটিং LLP ইয়াৰ সদস্যসকলক আমি দেখুৱাব বিচাৰিছোঁ। সকলোৱে এবাৰ হাত চাপৰি আৰু এবাৰ বজাই দিলে ভাল হ'ব। আমি হাত চাপৰি বজাটো আমি দেখুৱাইছোঁ। এয়া হৈছে আৰু পিছফালে আছে, আমি পিছফালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি কথা পতাৰ আগতে আমি সকলো দৃশ্যাংক দেখুৱাই ল'ম। এই সকলো হৈছে আজিৰ অনুষ্ঠানত অহা গাছেং ই মাৰ্কেটিং LLPৰ বিষয়ববীয়া, আৰু ইয়াতো আমি দেখাম, ইয়াতো আছে গাছেং ই মাৰ্কেটিঙৰ বিষয়ববীয়াসকল আছে, আৰু গাছেং ই মাৰ্কেটিং বিষয়ববীয়াৰ লগতে আজি সামাজিক মাধ্যমৰ লগতো জড়িত বহু বিষয়ববীয়া আজি উপস্থিত হৈছে। আমি সকলো কথা পাতিম, সকলো ধৰণৰ কথা পাতিম, কিন্তু ইয়াৰ পূৰ্বে আমি প্ৰথম আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমে আমি পৰিচয় লৈ ল'ম, তাৰপিছত কথা পাতিম। আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম মিণ্টু পেগু, গাছেং ই মাৰ্কেটিঙৰ জেনেৰেল মেনেজাৰ। আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম প্ৰসন্ন নৰ, মই তিনিচুকীয়া, মই গাছেং ই মাৰ্কেটিঙৰ এক্সিকিউটিভ অফিচাৰ হিচাপে আছোঁ। নমস্কাৰ, মোৰ নাম অজয় দলে, মই গাছেং ই মাৰ্কেটিঙৰ মেনেজিং ডিৰেক্টৰ কাম চিফ অপাৰেটিং অফিচাৰ হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম মিন্টুৰাজ মৰাং, মই গাছেং ই মাৰ্কেটিঙৰ CMD কাম CEO। আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম শ্ৰী মুক্তিনাথ পেগু, মোৰ ঘৰ জোনাইৰ গালিমেচাকি, মই গাছেং ই মাৰ্কেটিঙৰ বৰ্তমান চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। নমস্কাৰ, মোৰ নাম জ্যোতিষ্মান পেগু, মই গাছেং ই মাৰ্কেটিং LLPৰ এডভাৰটাইজিং অফিচাৰ। আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম শ্ৰী নুথন পেগু, মই গাছেং ই মাৰ্কেটিং LLPৰ চিফ টেকন'লজি অফিচাৰ। আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম মণিকা দলে, মই গাছেঙৰ ডেভেলপমেণ্ট অফিচাৰ। হয়, নিশ্চিতভাৱে ক'বই লাগিব, আৰু সকলো আৰু ইয়াত সামাজিক মাধ্যমৰ লগত জড়িত আৰু বহু বিষয়ববীয়া আছে, কিন্তু আমি গাছেং ই মাৰ্কেটিঙৰ কিছু বিষয়ববীয়াৰ সৈতে আমি পৰিচয় কৰাই দিলোঁ, আৰু গাছেং ই মাৰ্কেটিঙৰ এটা আমি পোষ্টাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিটো পোষ্টাৰ আজি মুকলি কৰা হৈছে। আমি জনমঞ্চৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতোঁ, কিন্তু আজি আগতে মোৰ অনুষ্ঠানৰ আগতে কৈছোঁ আজি এক ব্যতিক্ৰম অনুষ্ঠান, কাৰণ আজি ব্যতিক্ৰমী অনুষ্ঠান, কিয়নো সামাজিক মাধ্যম সাম্প্ৰতিক সময়ত সামাজিক মাধ্যম হৈছে এক স্বাৱলম্বিতাৰ দিশ নিৰ্ণয়ৰ তথা সামাজিক মাধ্যম হৈছে সাম্প্ৰতিক সময়ত এক গুৰুত্বপূৰ্ণ দিশ বুলি ক'ব লাগিব, কাৰণ সামাজিক মাধ্যমৰ দ্বাৰা বিভিন্ন লোকে স্বাৱলম্বিতা নিদৰ্শন কৰি বিভিন্ন ধৰণে উপাৰ্জন কৰি আহিছে। আৰু এই যি আপোনালোকে নিশ্চয় দেখিছে গাছেং ই মাৰ্কেটিং LLP, আৰু এই যি গাছেং মাৰ্কেটিং LLP এতিয়া বৰ্তমান প্লে ষ্টৰত উপলব্ধ, কাৰণ এই যি গাছেং LLP আজি নতুনকৈ শুভ উদ্বোধনী কৰা হৈছে, আৰু এই গাছেং ই মাৰ্কেটিং LLP প্লে ষ্টৰত উপলব্ধ হ'বলৈ আজি শুভ উদ্বোধনী কৰা হৈছে, শুভ মুহূৰ্ত কৰা হৈছে। আৰু এইবোৰ যিসকল গাছেঙৰ বহু ধৰণৰ ইয়াত স্কেনাৰ আছে, ডিটেইলছ আছে, আমি সম্পূৰ্ণ বিষয় জানিবলৈ আমি গাছেঙৰ বিষয়ববীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ, গাছেং ই মাৰ্কেটিং LLP বুলি ক'লে এতিয়া অসমৰ ৰাইজে জানে, আৰু সম্পূৰ্ণকৈ আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ,
মই বিশেষভাৱে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ জনকণ্ঠৰ যোগেদি গাছেং ই মাৰ্কেটিঙৰ এই কথাখিনি আপোনালোকে উপস্থাপন কৰাৰ কাৰণে আমি গাছেং ফেমিলিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ গাছেঙৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ যে গাছেঙৰ এটা কনচেপ্ট কেনেকৈ আহিলে আমি জানো যে আজিৰ তাৰিখত বিশ্বায়নৰ যুগত চবৰে হাতত স্মাৰ্ট এণ্ড্ৰইড ফোনটো থাকে আমি মানুহৰ আজিৰ সময়ত মানুহৰ একেবাৰে সময় অভাৱ হৈ পৰিছে সময় নাই চ' আজিকালি মানুহে নিজৰ হাতৰ মুঠিত সকলো বস্তু এট ওৱান্স একেবাৰে খুব শ্বৰ্ট সময়ত তেওঁলোকে বিচাৰে কিন্তু আমাৰ এই জাতি জনগোষ্ঠীয় যিসকল ধুনীয়া ধুনীয়া সাজপাৰ আছে এই সাজপাৰসমূহ এই অনলাইন প্লেটফৰ্মবোৰত আমাৰ উপলব্ধ নাই এইকাৰণে গাছেঙৰ জৰিয়তে আমি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠীৰ আমাৰ ইণ্ডিজিনাছ মানুহৰ আমাৰ এই সাজপাৰসমূহ অনলাইনৰ জৰিয়তে উপলব্ধ হোৱাকৈ আমি যেনেকৈ ফ্লিপকাৰ্ট এমেজনত আমি বস্তু অৰ্ডাৰ কৰোঁ ঘৰত বহি এণ্ড্ৰইড ফোন দি ঠিক এনেকুৱাকৈ আমি আমাৰ এই বস্ত্ৰসমূহ আমাৰ এই প্ৰডাক্টসমূহক এভেইলেবল কৰাৰ এটা চেষ্টাৰে আমি গাছেং এপছ আজি লঞ্চ কৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে আমি স্পেচিয়েলি মিচিং সমাজৰ মাতৃসকল আই মাতৃসকল খুব এক্সপাৰ্ট ৱেভাৰ হয় শিপিনী হয় কিন্তু তেওঁলোকে যিখিনি প্ৰডাক্ট তেওঁলোকে বৈ উলিয়ায় বা কাপোৰ কানিবোৰ যিকেইটা প্ৰডিউচ কৰে এই প্ৰডিউচ কৰা বস্তুবোৰক কি হয় ভালকৈ বিক্ৰী কৰাৰ এটা প্লেটফৰ্ম নাই তেওঁলোকে উচিত মূল্যৰ এটা বজাৰ নাই এইকাৰণে আমি গাছেং ই মাৰ্কেটিঙৰ জৰিয়তে তেওঁলোকক এটা মাৰ্কেটিং প্লেটফৰ্ম এটা দিব বিচাৰিছোঁ যাৰ জৰিয়তে তেওঁলোকৰ বস্ত্ৰসমূহ তেওঁলোকে উচিত মূল্যত তেওঁলোকে বিক্ৰী কৰিব পাৰিব যাৰ ফলত তেওঁলোকে এটা এখোজ স্বাৱলম্বিতা তেওঁলোকে অৰ্জন কৰিব পাৰিব আৰু আমাৰ যিসকল আজিৰ তাৰিখত আনএমপ্লয়মেণ্ট ছিটুৱেশ্যন ইজ এ ক্ৰাইচিছ ইন আছাম নট অনলি আছাম আমাৰ ভাৰতবৰ্ষত আজি নিবনুৱা সমস্যাটো একেবাৰে এটা বাৰ্নিং ইছ্যু চ' সেইকাৰণে আমি গাছেং ই মাৰ্কেটিঙৰ জৰিয়তে আমাৰ নিবনুৱাসকলক আমি এটা উপাৰ্জনৰ পথ এটা দিবৰ কাৰণে আমি গাছেং ই মাৰ্কেটিঙৰ আজি এপছ ফৰ্মেলি লঞ্চ কৰিছোঁ হয় ধন্যবাদ আপোনাক আকৌ আমি পুনৰ কথা পাতিম আৰু আমি কৈছোঁ নিশ্চিতভাৱে আমি জনমঞ্চৰ মাধ্যমে যে আমি প্ৰায় এঘণ্টা অনুষ্ঠান হয় কিন্তু আজিৰ অনুষ্ঠানতো আমি সকলো ধৰণৰ আমাৰ গাছেং ই মাৰ্কেটিঙৰ বহু বিষয়ববীয়া আছে আমি বহু বিষয়ববীয়াৰ সৈতে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ কাষলৈ আৰু আহিম আমি এতিয়া বৰ্তমান ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ গাছেং ই মাৰ্কেটিঙৰ বিষয়ে কি জনাব আচলতে আমাৰ ফাৰ্ষ্ট ইতিহাস সম্পৰ্কে যদি কওঁ আমি চবে TMPকে জড়িত এটা সময়ত আৰু TMPকে জড়িত হৈ সামাজিক কাম কাজ কৰি আহিছিলোঁ মাজত আচলতে এনেকুৱা ই মাৰ্কেটিং এটা কোম্পানীত জড়িত হ'লোঁ জড়িত হৈ আচলতে এইটো আছিলে OPC 1 পাৰ্চন কোম্পানী এক প্ৰকাৰ আমি অলপ ঠগন কৰাৰ পাছত ভালধৰণে বিষয়টো ষ্টাডি কৰিলোঁ আচলতে আমাৰ সৰল সহজ এই অঞ্চলৰ মানুহক বহুত কোম্পানীৰ নামত বহুতে এনেকৈ ঠগি গৈছে কিন্তু তাৰ পাছত এটা অভিজ্ঞতা আহিলে আমি আমাৰ CMD সন্মানীয় মিণ্টুৰাজ মৰাং আমাৰ MD অজয় দলে আমি বিশেষকৈ কথা পাতিলোঁ এনেকৈ আমাৰ অঞ্চলৰ মানুহক ঠগি আছে আমি ইয়াৰ প্ৰতিৰোধ আৰু বিকল্প এটা সন্ধান আমি কৰি এনেধৰণে এটা কাম কৰিব নোৱাৰোঁ নেকি তাৰ পাছত আমি কনচেপ্ট এটা ডেভেলপ কৰিলোঁ এইটো হ'ল ই মাৰ্কেটিং LLP গাছেং ই মাৰ্কেটিং LLP আৰু আজি 3 মাহ হৈছে লঞ্চ কৰা ৰাইজে বহুত ভালধৰণে আদৰিছে আৰু মিনিমাম 2000 ওপৰত আমাৰ ইউজাৰ হৈছে 2 মাহত আমি স্ল' মোশ্যনত কাম কৰি আছোঁ আৰু আমি আশা কৰিছোঁ 1 বছৰৰ ভিতৰত মিনিমাম 10,000 মানুহ জড়িত হ'ব আৰু ইয়াত জড়িত হোৱাৰ এটা কিছু দিশ আমাৰ MD মহোদয় ক'লেই আমাৰ হস্ত আৰু বস্ত্ৰশিল্প বয়ন শিল্প আমাৰ আচলতে আমাৰ মিচিং কমিউনিটিৰ যিটো
বয়ন শিল্প, তাৰ পৰা আমাৰ চিন্তাটো আৰম্ভ হ'ল। ইয়াৰ পাছত আমি খিলঞ্জীয়া জাতি জনগোষ্ঠী, সকলো জাতি, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বয়ন শিল্পক বিশ্ব দৰবাৰত আমি লৈ যাব লাগিব। আৰু পৰস্পৰৰ মাজত যদি মই বড় এটা আৰ্নাই পাম, সহজভাৱে আমাৰ গাছেং ই মাৰ্কেটিঙত যাতে মই পাব পাৰোঁ। নিশ্চিত ছাৰ, আপোনাৰ পিছত আকৌ আপোনাৰ ওচৰলৈ আহিমগৈ, কিন্তু নিশ্চিতভাৱে আমি এষাৰ কথা ক'বই লাগিব যে যিটো মই এই মিচিং ভাষাত এৰকক বুলি কোৱা হয়, এই এৰককো এগৰাকী মহিলাৰ দ্বাৰাই প্ৰাণ পাই উঠে। আৰু এই যি মহিলাসকলকেই লৈ আৰু মহিলাসকলৰ যি বোৱা, যিটো নেকি প্ৰস্তুত কৰা যি মিচিং এগেগাছৰ হওক বা বড়ো জনগোষ্ঠীৰ যি সাজপাৰ হওক, থলুৱা সাজপাৰ হওক, কাৰ্বি, বিভিন্ন ধৰণৰ থলুৱা সাজপাৰসমূহ এই যি গাছেং ই মাৰ্কেটিং, এই গাছেং ই মাৰ্কেটিঙৰ যি প্লে ষ্ট'ৰ ডাউনলোড কৰিলে পোৱা যাব আৰু এই গাছেং ই মাৰ্কেটিং এপত উপলব্ধ হ'ব। আৰু ইয়াত এগৰাকী গাছেং ই মাৰ্কেটিঙৰ বিষয়ববী আছে, যিহেতুকে আপুনি যিটো এতিয়া সাজপাৰ পৰিধান কৰি আছে, এও এটা নিজে প্ৰস্তুত কৰা এটা ৰিবি গাছেং। আৰু এই ৰিবি গাছেংসমূহ সামাজিক মাধ্যম তথা অসমৰ লগতে ভাৰতবৰ্ষৰ ৰাজ্যক আপোনালোকে যিহেতুকে এতিয়া ই মাৰ্কেটিঙৰ গাছেং ই মাৰ্কেটিঙৰ দ্বাৰা উপলব্ধ কৰিবলৈ আপোনালোকে প্ৰস্তুত হৈছে, কেনেধৰণৰ এতিয়া প্ৰস্তুতি আপোনালোকে অব্যাহত ৰাখিছে? আমি ই মাৰ্কেটিং আমি প্ৰস্তুত কৰিছোঁ। আমি নিজৰ বোৱাবিলাক আমি যিমান কিবা হ'লেও আমাৰ পলাচামত আমাৰ NGO গঠন কৰিছোঁ, আমাৰ গেজিকগেৰ NGO, সেইটোৰ দ্বাৰাই আমি প্ৰস্তুত কৰিছোঁ। প্ৰত্যেক ডিষ্ট্ৰিক্টত আমাৰ ইণ্ডাষ্ট্ৰী হল আছে, তাৰ পৰা আমি বিজনেছটো আমাৰ মাৰ্কেট এতিয়া নাছিলে, এতিয়া আমি কিবা গাছেঙৰ দ্বাৰাই আমি অনলাইনত আমি বহুত দূৰলৈকে বাহিৰলৈকে আমি চাপ্লাই কৰিব পাৰিম। আমাৰ লগতে আমি অল আছামতে আছে আমাৰ মহিলা মিমে কেবাং বুলি আমাৰ এটা NGO অল আছামত আছে, প্ৰত্যেক 14খন ডিষ্ট্ৰিক্টত আমাৰ আছে তেনেকুৱা ইণ্ডাষ্ট্ৰী। এইটোতে আমি প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা আমি কালেকশ্যন কৰি কিবা কৰোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব। আৰু এয়াই হৈছে আমি জনমঞ্চৰ যোগেদি অসমৰ ৰাইজক আমি জানিবলৈ দিব বিচাৰিছোঁ যে এই জনমঞ্চৰ মাধ্যমেদি যে অসমতো এটা নতুনকৈ আজি মুকলি কৰা হৈছে গাছেং ই মাৰ্কেটিং LLP। আৰু এই গাছেং ই মাৰ্কেটিং LLP ইতিমধ্যে অফলাইনত বহু হাজাৰ হাজাৰ লোকে ইয়াত ইতিমধ্যে জড়িত হৈছে। আৰু আজি আপোনালোকে এতিয়াই বৰ্তমান আপোনালোকে নিজৰ মোবাইল ফোন লৈ আপোনালোকে গুগল প্লে ষ্ট'ৰত আপোনালোকে চাৰ্চ কৰিব পাৰিব গাছেং ই মাৰ্কেটিং LLP, য'ত আপোনালোকে ডাউনলোড কৰি মিচিং জনগোষ্ঠীৰ এতিয়া প্ৰায় এগেগাছৰ মিবুগালুক এৰকক ইতিমধ্যে উপলব্ধ আছে। যদি আপোনালোকে ইচ্ছুক, যদি আপোনালোকে দোকান নগৈ নিজৰ ঘৰৰ পৰা নিজৰ বাসগৃহৰ পৰা অনলাইন মাধ্যমেদি যদি আপোনালোকে বিচাৰিছে, তেনেহ'লে গাছেং ই মাৰ্কেটিং LLPত উপলব্ধ আৰু এতিয়া আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু ইয়াত গাছেঙৰ বিষয়ববী আছে আৰু আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ, এতিয়া বৰ্তমান আপুনি যুৱচাম, কিন্তু যুৱচামৰ হৈ আপুনি যে এনেধৰণৰ সামাজিক মাধ্যমৰ দ্বাৰা যে আপোনালোকে স্বাৱলম্বী হোৱাৰ এক পথ নিৰ্ণয় কৰিছে, কি ক'ব যুৱচামক, কি ক'ব বিচাৰিব? হয়, নিশ্চয়। আজিৰ যুগত আপোনালোকে চাইছে নিবনুৱাৰ যথেষ্ট সংখ্যক আমাৰ অসমত নিবনুৱাৰ সমস্যা সন্মুখীন হৈছে। আমি এইটোৱে ক'ব বিচাৰোঁ, গাছেং ই মাৰ্কেটিঙৰ জৰিয়তে আমাৰ অসমৰ পৰা বহিৰাগত দেশলৈ গৈ কাম কৰাতকৈ আমাৰ অসমত আমাৰ গাছেং ই মাৰ্কেটিঙৰ জৰিয়তে নিজে স্বাৱলম্বিতাৰ পথ আমি দিব পাৰোঁ। গতিকে আমি আহক, আমাৰ গাছেং মাৰ্কেটিঙলৈ আহক, আমি একেলগে কাম কৰিম, আমি সকলোৱে স্বাৱলম্বিতাৰ পথ নিদৰ্শন কৰোঁ। ধন্যবাদ। হয়, নিশ্চিতভাৱে ছাৰ আপোনাৰ কাষলৈ আহিছোঁ। যিহেতুকে এটা বিজনেছ ব্যৱসায় বুলি ক'লে এটা বিভিন্ন ধৰণৰ ব্যৱসায় থাকে, কিন্তু আপোনালোকে এক ব্যতিক্ৰম ব্যৱসায় বুলি ক'ব লাগিব। যিহেতুকে অসমৰ থলুৱা জনগোষ্ঠীৰ যি সাজপাৰ, এই সাজপাৰসমূহ এটা গুগল প্লে ষ্ট'ৰ বা গাছেং ই মাৰ্কেটিঙৰ এটা এপত উপলব্ধ কৰিবলৈ আপোনালোকে ফ্লিপকাৰ্টক বা এমাজনক বাদ দি কিনে আপোনালোকে নিজাববীয়াকৈ এটা এপছ মুকলি কৰিছে, কি ক'ব অসমৰ ৰাইজক? আচলতে এপছ আমি অথনি আমাৰ চেয়াৰমেন ডাঙৰীয়াই ক'লে যে আমি সকলোৱে এটা জাতীয় সংগঠনৰ লগত জড়িত আছিলোঁ। জাতীয় সংগঠনত জড়িত হৈ এই কথাবিলাক আমি ভালধৰণে আলোচনা কৰি এই আমাৰ যি ধৰণৰ এপছৰ ব্যৱহাৰ কৰি বা গাছেং ই মাৰ্কেটিঙৰ কথা আমি আলোচনা কৰিলোঁ। প্ৰথমতে মই নিজক ব্যক্তিগতভাৱে ইমান সন্তুষ্ট হোৱা নাছিলোঁ। মই ঘৰত গৈ আমাৰ ভণ্টিহঁতৰ লগত কথাটো পাতিলোঁ যে এনেকুৱা ধৰণৰ আমি আলোচনা কৰিছোঁ। মই নিজে অলপ
কুণ্ঠাবোধ কৰিছিলোঁ। কিন্তু মোৰ এই ভণ্টিজনী BTech কৰি এতিয়া আপোনাৰ ছফ্টৱেৰ কোম্পানীত কাম কৰিব লৈছে। এখেতে বুজাইছে যে ময়ো এনেকুৱা ধৰণৰ এটা কনচেপ্ট ভাবি আছিলোঁ, কিন্তু আপোনালোকে যি কনচেপ্ট কৰিছে সেই কনচেপ্টটো সম্পূৰ্ণভাৱে ছাকচেছ হ'ব। হয়তো এবছৰৰ মাজত আপোনাৰ কিবা আপ এণ্ড ডাউন হ'ব পাৰে, কিন্তু নিৰাময় যদি ভালকৈ লৈ যায়, কিন্তু এক সময়ত ভালধৰণে ব্যৱসায় চলিব। সেয়া আমাৰ গ্ৰুপৰ গাছেঙৰ যি পৰিচালনা সমিতি সেইসকলৰে প্ৰফিট নহয়। সেই গাছেঙত যিসকলে গাছেঙত ৰেজিষ্টাৰ কৰি নিজকে এজন ইউজাৰ হিচাপে বা নিজকে সদস্য হিচাপে ভৰ্তি কৰে, সেই সদস্যজনে নিজৰ তাত বোৱা বা অন্যান্য প্ৰডাকশ্যন কৰা বা উৎপাদন কৰা সামগ্ৰী তাত বেচিব পাৰিব। আচলতে আমাৰ মেইন লক্ষ্য উদ্দেশ্য হৈছে যে আমাৰ মিচিং অঞ্চলৰ বা অন্যান্য গাঁৱৰ ভিতৰুৱা অঞ্চলবিলাকত যি উৎপাদন সামগ্ৰী আপুনি গৈ যদি বজাৰত লৈ আনো, কিন্তু বজাৰে আপোনাক উচিত মূল্য নিদিয়ে। কিন্তু আপুনি গাছেঙৰ সদস্য হয়, গাছেঙতে আপুনি যদি এডভাৰটাইজ দিয়া হয়, তেতিয়াহ'লে এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি ভাবোঁ যে আপোনাৰ উচিত মূল্য পোৱা যাব। সেই উদ্দেশ্যক লৈহে আমি সেই কামটো আগবাঢ়ি গৈছোঁ। ধন্যবাদ। ইতিমধ্যে নিশ্চিতভাৱে আমি ক'বই লাগিব, এয়া হৈছে গাছেং ই মাৰ্কেটিং। আৰু এই গাছেং যি সংস্থা, এই সংস্থাত কেৱল মাত্ৰ ধেমাজিৰ লোক নহয়, কেৱল মাত্ৰ লখিমপুৰৰ লোক নহয়, অসমৰ বিভিন্ন জিলাৰ যিসকল বিষয়ববীয়া একগোট হৈ এটা এপছ মুকলি কৰি আজি এক সংকল্পবদ্ধ হৈছে, যাতে এই যি সামাজিক মাধ্যমৰ দ্বাৰা, এই এপৰ দ্বাৰা যাতে একোজন স্বাৱলম্বিতাৰ দিশ নিৰ্ণয় কৰিব পাৰি। আৰু ইয়াত CMD ছাৰ আছে, আপোনাৰ কাষলৈ আহিছোঁ। আৰু এতিয়া বৰ্তমান গাছেং ই মাৰ্কেটিং বুলি ক'লে অসমৰ ৰাইজে জানে, আৰু জনোৱাৰ পিছতো এতিয়া নতুনকৈ আপোনালোকে এক পদক্ষেপ গ্ৰহণ কৰিছে, যি প্লে ষ্ট'ৰত আপোনালোকে আজিৰে পৰা মুকলি হৈছে, কি ক'ব? হয়, আজিকালি কোম্পানী বুলি ক'লে প্ৰায় মানুহে বিশ্বাস নকৰে। সেইকাৰণে আমি যাৰ ওচৰত যাওঁ তেখেতসকলে প্ৰথমতে বিচাৰে যে প্লে ষ্ট'ৰত এপছ আছে নাই, প্লে ষ্ট'ৰত এপছ উপলব্ধ আছে নাই। সেইকাৰণে আমি যোৱা 12 জানুৱাৰী 2023 চন তাৰিখে আমি আমাৰ গাছেং ই মাৰ্কেটিং আমি উন্মোচন কৰিছিলোঁ। তাৰপিছৰ পৰা আমাৰ ইউজাৰসকলে বিচাৰিছে যে প্লে ষ্ট'ৰত আমাৰ গাছেং ই মাৰ্কেটিং এপছ উপলব্ধ হ'ব লাগে। তেতিয়াৰ পৰা আমি খুব ট্ৰাই কৰি আহিছোঁ, আৰু আজি অৱশেষত আমাৰ ছাকচেছ হৈছে। আজি আমি লঞ্চ কৰিছোঁ ৰাইজৰ কাৰণে, আমি এৰি দিছোঁ এতিয়াৰ পৰা প্লে ষ্ট'ৰত ডাউনলোড কৰিব পাৰিব। আৰু আমাৰ বিশেষ লক্ষ্য আৰু উদ্দেশ্য হৈছে বাহিৰাগত কোম্পানীবিলাকে আমাৰ অসম বা নৰ্থ ইষ্টত আহি আমাৰ ওচৰত আহি বিভিন্ন ধৰণৰ ঠগ প্ৰবঞ্চনা কৰি বহুতে আগত চাহাৰা, তেনেকৈ ৰছ ভেলী, ঠিক তেনেকৈ ইয়াৰ আগতেও আমাৰ চেয়াৰমেন ছাৰে ক'লে আমাৰ ব্ৰাইট উইংছ মাৰ্কেটিঙৰ দৰে কিছুমান 1% কোম্পানীবিলাকে আমাৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি বহুত টকা লুটি লৈ গৈছে। গতিকে আমাৰ মেইন উদ্দেশ্য হৈছে বাহিৰাগত কোম্পানীসকলক যাতে সেই প্ৰতিষ্ঠানবিলাকে ইয়াত পুনৰাই আমাৰ হোজা ৰাইজৰ ওচৰত আহিব নোৱাৰে, সেইটো প্ৰথমতে আমি ৰোধ কৰিব লাগিব। আৰু আমি নিজাববীয়াকৈ আমাৰ উঠি অহা যিসকল লোক এতিয়া শিক্ষিত হৈও নিবনুৱা হৈ আছে, সেই লোকসকলক আমি একগোট কৰি আমি বৰ্ড অফ ডিৰেক্টৰ্ছ আমি গঠন কৰি গাছেং ই মাৰ্কেটিং আমি গঠন কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমাৰ উদ্দেশ্য হৈছে এতিয়া প্ৰতিজন ব্যক্তিয়ে আমাৰ মহিলাসকলৰ পৰা লৈ ষ্টুডেণ্ট পৰ্যন্ত ৰাতিপুৱা শুই উঠাৰ পৰা বিচনাৰ পৰা ধৰি তেখেতসকলে নিজৰ মোবাইলটো প্ৰথমতে স্পৰ্শ কৰি লয়, আৰু মোবাইলত অৰ্থহীন কিছুমান বস্তু চায়, বা কিছুমানে আমাৰ আনকি গ্ৰাম্যাঞ্চলৰ মহিলাসকলেও লুডু খেলে বা কিবা ধৰণৰ মানে জোৱা ধৰণৰ খেলবিলাক খেলে। সেইবিলাকো আমি ৰোধ কৰাৰ এটা আমি উদ্দেশ্য লৈছোঁ, যাতে সেইবোৰ অৰ্থহীন বস্তুবোৰ চোৱাতকৈ আমাৰ গাছেং ই মাৰ্কেটিঙত আমাৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰীবোৰ চোৱাৰ বাবদ অন্ততঃ এটা এডভাৰটাইজত 3 টকাকৈ আমি ডেইলি 5টা এডভাৰটাইজ দিওঁ। আমাৰ বড়ো, ৰাভা যিকোনো মানে আমাৰ থলুৱা সামগ্ৰীবিলাক আমি এডভাৰটাইজ হিচাপে দেখাওঁ। এটা এডভাৰটাইজত আমি 3 টকাকৈ, 5টা এডভাৰটাইজত আমি 15 টকাকৈ দিওঁ। কেলৈ আমি দিব পাৰিছোঁ? কাৰণ যিকোনো এটা কোম্পানীয়ে নিজৰ প্ৰডাক্ট এডভাৰটাইজ কৰিবৰ কাৰণে আমাৰ চেলিব্ৰিটি অমিতাভ বচ্চন, ছলমান খানহঁতক লৈ পেলাই এডভাৰটাইজ কৰায়, আৰু সেইবোৰ কৰাৰ বিনিময়ত তেখেতসকলক কোটি টকা দিবলগীয়া হয়। আমাৰ ইয়াত আমাৰ কনচেপ্টটো হ'ল যে এই দামী দামী চেলিব্ৰিটিসকলক লৈ আমি এডভাৰটাইজ কৰাতকৈ আমি আমাৰ ইউজাৰসকলক আমি এই টকাখিনি দি বিজ্ঞাপন বিভাগত আমি দিব পাৰিছোঁ। গতিকে আমি ইউজাৰসকলক দি এটা স্বাৱলম্বিতা আমি কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ যুৱকসকলে আজি আমাৰ নিজৰ আত্মীয় স্বজনৰ মৰম চেনেহ ত্যাগ কৰি বাহিৰত গৈ উপাৰ্জনৰ উদ্দেশ্যে যাবলগীয়া হৈছে। তেখেতসকলক আমি এই উপাৰ্জনৰ যোগেদি তেখেতসকলক ঘূৰাই আনি নিজৰ আত্মীয় স্বজনৰ লগত থকাটো আমি বিচাৰিছোঁ। আৰু আমি গাছেং ই মাৰ্কেটিঙৰ যোগেদি আমাৰ শিপিনীসকলে উৎপাদিত বস্তুসমূহ আমি বিক্ৰী কৰি তেখেতসকলেও স্বাৱলম্বিতাৰ এটা বাট মুকলি কৰিব বিচাৰিছোঁ। হয়, ধন্যবাদ। ইতিমধ্যে আপোনালোকে নিশ্চিতভাৱে শুনিলে, বহু এনে সংস্থা আছে যি সংস্থাই অসমৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি কেইদিনমান
কিছু ভাল কথাবিলাক কৈ প্ৰবঞ্চনা কৰি গুচি যায় আৰু ইয়াৰ উদ্দেশ্যে এইসকল টক প্ৰবঞ্চনাসকলক বিৰোধিতাৰে এতিয়া বৰ্তমান নতুনকৈ অসমত মুকলি হৈছে গাছেং ই মাৰ্কেটিং আৰু আপোনাৰ কাষলৈ আমি পুনৰ আহিছোঁ আপোনাৰ সৈতে আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে নতুনকৈ মুকলি কৰিছে আজি প্লে ষ্টৰটো আপোনালোকৰ আজিৰ পৰা উপলব্ধ গাছেং ই মাৰ্কেটিং আৰু গাছেং ই মাৰ্কেটিঙৰ মিছন এণ্ড ভিজন আপোনালোকে কেনেধৰণৰ প্ৰস্তুত কৰিছে হয় গাছেং ই মাৰ্কেটিং আজি ফৰ্মেলি লঞ্চ কৰা হৈছে আমাৰ যিটো এপছ প্লে ষ্ট'ৰ এপছ এপ্লিকেশ্যন আমাৰ এমছ এণ্ড অবজেক্টিভ আছে বহুত এই এমছ এণ্ড অবজেক্টিভটো মই অথনিয়ে ক'লোঁ যে এটা আমি আমাৰ থলুৱা বস্ত্ৰসমূহ অনলাইনৰ জৰিয়তে উপলব্ধ কৰোৱা তাৰপিছতেই আমাৰ যিসকল কি কয় ৱেবাৰ্ছ আছে বোৱনীসকল আছে তেওঁলোকৰ এই বস্ত্ৰসমূহ তেওঁলোকৰ এই প্ৰডাক্টসমূহ উচিত মূল্যত তেওঁলোকে ঘৰত বহি মেলি তেওঁলোকে এটা মাৰ্কেট পালে মাৰ্কেট দিয়াৰ ব্যৱস্থা কৰিছোঁ গাছেং ই মাৰ্কেটিঙৰ জৰিয়তে তাৰপিছত দ্বিতীয় কথাটো হৈছে গাছেং ই মাৰ্কেটিঙৰ আৰু এটা লক্ষ্য আছে যে আমি আজিৰ তাৰিখত জানো যে আমাৰ বহুত থলুৱা এনেকুৱা আমাৰ কি কয় সামগ্ৰীসমূহ বস্ত্ৰসমূহ যেনে ধৰক কেইদিনমানৰ আগত এটা বিতৰ্ক চলি আছিল গামোচা বিতৰ্ক আপোনালোকে জানে যে গামোচাখন অসমত GI টেগ পোৱাৰ পিছতো গামোচাখন বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল সেইকাৰণে এটা বিতৰ্ক হৈছিল ঠিক এনেকুৱাকৈ আমাৰ এই মিচিং আৰ্ককখনকো বিকৃত ৰূপত তৈয়াৰ কৰা আমি বহুত ক্ষেত্ৰত আমি দেখা পাওঁ এইকাৰণে এই আৰ্ককখনক আমি কেনেকৈ GI টেগ কৰাব পাৰোঁ এইটো আমাৰ উদ্দেশ্য তাৰপিছত বড়োসকলৰ যিখন আৰ্নাই এখন কেনেকৈ আমি GI টেগ কৰিব পাৰোঁ বা অসমীয়া গামোচাখনটো GI টেগ পালেই আৰু অসমীয়া কেইটামান বস্তু কেনেকৈ আমি GI টেগ কৰিব পাৰোঁ বা আমাৰ বিভিন্ন ইণ্ডিজিনিয়াছ মানুহৰ বস্ত্ৰসমূহ বা আমাৰ এটায়াৰসমূহক আমি কেনেকৈ GI টেগ কৰাব পাৰোঁ যাতে আমাৰ এই আপুৰুগীয়া সম্পদসমূহক কোনোবা এটা বিকৃত ৰূপত উপস্থাপন কৰিব নোৱাৰে যাতে এইটো এটা ডাব্লিকেচি কৰিব নোৱাৰে এইটোৱে হৈছে গাছেঙৰ এটা লক্ষ্য সেইখিনি হয় ধন্যবাদ আৰু নিশ্চিতভাৱে ক'বই লাগিব আজি এক পবিত্ৰ দিন আৰু গাছেং ই মাৰ্কেটিঙৰ আজিৰ এই পবিত্ৰ দিনত গুগল প্লে ষ্টৰত উপলব্ধ কৰাইছে গাছেং ই মাৰ্কেটিং আৰু অসমৰ ৰাইজে নিশ্চিতভাৱে জানে যে গাছেং ই মাৰ্কেটিং অফলাইনত উপলব্ধ আৰু আজিৰে পৰা অনলাইনতো উপলব্ধ যদি আপোনালোকে অসমৰ বিভিন্ন জনগোষ্ঠীৰ তলুৱা সাজ পোছাকসমূহ সাজপাৰসমূহ যদি আপোনালোকে গাছেং ই মাৰ্কেটিং এপত যদি আপোনালোকে বিচাৰিছে আজিৰে পৰা উপলব্ধ আজিৰ এই অনুষ্ঠানত অতিথি হিচাপে এজন অধ্যাপক আহিছে আৰু আমি ছাৰৰ ওচৰলৈ আহিছোঁ আৰু আপোনাক আজি অতিথি হিচাপে নিমন্ত্ৰণ জনাইছে আৰু আপোনাক গাছেঙৰ বিষয়ে আপুনিও যে জ্ঞাত যে অসমৰ ৰাইজক গাছেঙৰ বিষয়ে কি মেছেজ দিব তাৰমানে আজি আমি এইখিনিতে দেখিছোঁ গাছেং ই মাৰ্কেটিং যিটো ছিষ্টেম সঁচাকৈ আমি ভাল লাগিছে আজিৰ দিনটোত তাৰমানে এনেকুৱা এটা ছিষ্টেম আমাৰ এখেতসকলে আজি ইনগ্ৰেশ্যন কৰিছে যে ইয়াতে আমাৰ তলুৱা গোটেই অসমৰ বিভিন্ন জাতি জনজাতীয় লোকসকলৰ তলুৱা সামগ্ৰীবোৰ ইয়াত অনলাইন জৰিয়তে উপলব্ধ হ'ব আৰু আমাৰ নিবনুৱা যুৱক যুৱতীসকলো মানে উচিত দামত এইখিনি দিব পৰা ব্যৱস্থা ইয়াত কৰা হৈছে আৰু এইখিনিতে আমি দেখি আহিছোঁ যে আজিৰ দিনটোত সঁচাকৈ আমি মোবাইল যিটো আমাৰ হাতত থাকে যে সেই মোবাইলটো আমাৰ দিনটোত মানে হয়তো মানে নিজতকৈ বেছি মোবাইলটোৱে বেছি আমি ব্যৱহাৰ কৰোঁ বা চাই থাকোঁ হয় নহয় তাতে আমি এইখিনি যদি এপছটো যদি আমি চাওঁ সেইখিনি চাই মেলি আমাৰ তলুৱা যিবিলাক সামগ্ৰী সেইখিনি আমি চাব পাৰিম সেইখিনি ক্ৰয়ো কৰিব পাৰিম বা সেইখিনি আমি বিক্ৰীও কৰিব পাৰিম তো সেইখিনি আমি চোৱাৰ পিছত কিছু টকা আমি উপাৰ্জনো কৰিব পাৰিম গতিকে এই যিটো গাছেং ই মাৰ্কেটিং ছিষ্টেমটো খুব শলাগ ল'বলগীয়া আৰু অসমত প্ৰতিটো জাতি জনজাতিয়ে মানে এইখিনি আঁকোৱালি ল'ব লাগে আৰু প্ৰতিটো জাতি জনজাতীয় লোকসকলৰ তলুৱা যিবিলাক সামগ্ৰী সেই সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ কাৰণে ইয়াত উপলব্ধ হ'ব আৰু আশা কৰিছোঁ আদৰি ল'ব নিশ্চয় ৰাইজে আৰু মই নিজেও আজি জড়িত হৈ পৰিছোঁ ইয়াতে ভাল লাগিছে আৰু মোৰ ফালৰ পৰা এইখিনিয়ে অসমৰ ৰাইজক মানে আহ্বান জনাইছোঁ যে অসমৰ প্ৰতিজন নিবনুৱা যুৱক যুৱতীসকলে এইখিনি ব্যৱহাৰ কৰিব পাৰিব আৰু এইখিনি এতিয়া আজি দেখি আহিছোঁ যে প্লে ষ্টৰত এইখিনি ডাউনলোড কৰিব পাৰিছে আৰু এইখিনি খুব সহজভাৱে এইখিনি এডভাৰটাইজখিনি চালে দিনটোত 15 টকা হয় দিনটোত যদি 15 টকা পাওঁ তেনেহ'লে 3 15 45 450 টকা তাতে আকৌ কি হয়
বস্তু বিকিব পাৰিব আপোনাৰ তলুৱা সামগ্ৰী কোনোবা যদি ভণ্টিয়ে বা কোনোবা মায়ে যদি তাঁতশালত কিবা যদি ধুনীয়া সামগ্ৰী বৈ ৰাখিছে সেইখিনিও আকৌ মাৰ্কেটত দিব পাৰিব সেই উচিত দামত দিব পাৰিব সেইটো কাৰণে ভাবিছোঁ যে আমি মাৰ্কেট প্লেচটো আমি পোৱা নাছিলোঁ গাঁও লেভেলত এতিয়া দেখি আহিছোঁ যে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বা কোনোবা জীয়ৰীয়ে ঘৰত যিবিলাক তাঁত বয় সেইখিনি এটা মাৰ্কেটত ওলাই লৈ যাবলৈ হ'লে কিছুমান মানে এটা ৰাস্তাত যাব লগা হৈছিলে বা মানে ক'ৰবাত এটা ষ্টেচনত যাব লগা হৈছিলে কিন্তু আজিৰ দিনটোত সেইখিনি নকৰাকৈ আমি অনলাইনৰ ছিষ্টেমত সেইখিনি আপলোড কৰাৰ পিছত সেইখিনি এটা মাৰ্কেট প্লেচ এটা নিজে বনাই ল'ব পাৰিব মানে সেইটো কাৰণে আশা কৰিছোঁ সেইটো এটা সহজলভ্য হ'ব আৰু যেনেকৈ ফ্লিপকাৰ্ট বা এমাজন ঠিক তেনেকুৱা এটা ছিষ্টেম এটা হ'ব আৰু আমাৰ ঘৰুৱা যিবিলাক তলুৱা যিবিলাক সামগ্ৰীবোৰ গাঁৱৰ পৰা সেইখিনি বিক্ৰী কৰিব পাৰিব আশা কৰিছোঁ নিশ্চয় এইখিনি সফল হ'ব আৰু সফলতা অৰ্জন কৰিব আমি সহযোগ কৰিম আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ তলুৱা সামগ্ৰীবিলাকো আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম আশা কৰিছোঁ এইখিনি আমাৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু সকলোৱে সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ হয় ধন্যবাদ এয়া হৈছিলে আমাৰ অধ্যাপকৰ মন্তব্য আৰু আমি জনমঞ্চৰ মাধ্যমে যি আৰু আমি ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতুকে অসমৰ ৰাইজে এতিয়া বাট চাই আছে যে গাছেং ই মাৰ্কেটিঙত জড়িত হ'বলৈ আৰু জড়িত হ'বৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা বা কেনেধৰণৰ পন্থা গ্ৰহণ কৰিব লাগিব এক নম্বৰ মই ৰিকুৱেষ্ট কৰিছোঁ অসমৰ লগতে পৃথিৱীৰ বা ভাৰতবৰ্ষৰ সকলো মানুহক গাছেঙত আহক আমি গ্ৰান্টি দিছোঁ আমি একজন নহয় আমি এটা বৰ্ড আমি বিশ্বাসঘাত নকৰোঁ 2 নম্বৰ গাছেঙত জড়িত হ'বৰ কাৰণে গাছেঙৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি এক্টিভ হ'বৰ কাৰণে আপুনি 499 টকা জমা কৰিব লাগিব ইয়াৰ পাছত আপুনি এডভাৰটাইজ পাব আৰু গাছেং সম্পৰ্কে বহুত কথা আপুনি অট'মেটিকেলি আপুনি জ্ঞান আহৰণ কৰিব পাব সেইটোৱে ফাৰ্ষ্ট গাছেঙত জড়িত হ'বৰ কাৰণে অসমৰ কোনটো ৰাজ্যৰ পৰা জড়িত হ'ব পাৰিব আচলতে এনেকৈ কোনো নিৰ্ধাৰিত নাই পৃথিৱীৰ বুলি কৈছোঁ আমি অসমৰে নহয় বা বিশ্বৰ পাৰিব যিকোনো ইতিমধ্যে দিল্লী পালেই দিল্লীত আমাৰ ইউজাৰ আছে হয় নিশ্চিত হয় ধন্যবাদ জনাইছোঁ আৰু এই যে গাছেং ই মাৰ্কেটিং কেৱল মাত্ৰ অসমৰ নহয় এই গাছেং ই মাৰ্কেটিং অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ লগতে বৰ্তমান নাগালেণ্ড অৰুণাচলকে ধৰি বিভিন্ন ধৰণৰ বহিৰাজ্যতো উপলব্ধ আৰু এক মিছন আছে যে এই গাছেং ই মাৰ্কেটিঙক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু আমি এই গাছেঙৰ বিষয়ে আজি জনমঞ্চত আলোচনা কৰিছোঁ আৰু বিষয় ৰাখিছিলোঁ স্বাৱলম্বিতা আৰু সামাজিক মাধ্যম আৰু এই বিষয়ক লৈ আমি আকৌ পুনৰ আপোনাৰ কাষলৈ আহিছোঁ যিহেতুকে আমাৰ বিষয়ে হৈছে সামাজিক মাধ্যম আৰু স্বাৱলম্বিতা যিহেতুকে আপোনালোকে এটা সামাজিক মাধ্যমেৰে স্বাৱলম্বিতাৰ এক বাট আপোনালোকে প্ৰস্তুত কৰিছে আৰু এই সামাজিক মাধ্যমৰ দ্বাৰা কেনেদৰে আপোনালোকে স্বাৱলম্বিতা হোৱাৰ সপোন ৰচিছে বা অসমৰ ৰাজ্যকো আপোনালোকৰ দ্বাৰা কেনেদৰে স্বাৱলম্বিতা হোৱাৰ আপোনালোকে দিশ নিৰ্ণয় কৰিব হয় আজিৰ তাৰিখৰ এটা খুব প্ৰাসংগিক এটা বিষয় হৈছে ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কেনেকৈ নিজকে সংস্থাপন কৰিব পাৰোঁ এই কথাটো আজিৰ তাৰিখত খুব প্ৰাসংগিক কথা আপোনালোকে গম পায় যে আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুত মানুহে ইউটিউবাৰ বা ছ'চিয়েল মিডিয়া ক্ৰিয়েটাৰ হিচাপে তেওঁলোকেও কাম কৰে আজিৰ তাৰিখত যিকেইটা এডভাৰটাইজমেণ্ট হয় টোটেলি ছ'চিয়েল মিডিয়াৰ যোগেদি হয় প্ৰায় ছ'চিয়েল মিডিয়াৰ যোগেদি হয় আৰু আজিৰ তাৰিখত এনেকুৱা হৈছে যে এনেকুৱা কোনো মানুহ নাই যাৰ হাতত এণ্ড্ৰইড ফোন আছে স্মাৰ্টফোন আছে যোনে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নকৰে এনেকুৱা কোনো মানুহ নাই চ' আজিৰ তাৰিখৰ আমি গাছেঙৰ জৰিয়তে যিহেতু আমি ছ'চিয়েল মিডিয়াটো ইউজ কৰোঁৱেই এইকাৰণে আমি ছ'চিয়েল মিডিয়াক এজ এ প্লেটফৰ্ম আমি গ্ৰহণ কৰিছোঁ ছ'চিয়েল মিডিয়া উইল বি এ প্লেটফৰ্ম য'ত আমি আমাৰ গাছেঙৰ যিখিনি প্ৰডাক্ট আছে এই প্ৰডাক্টসমূহক আমি এটা ধুনীয়া বিজ্ঞাপন এটা দিব পাৰিম মই ইয়াত চিম্পল কথা এটা কৈছোঁ যে আমি আমাৰ হাতত থকা এণ্ড্ৰইড ফোনটো ব্যৱহাৰ কৰোঁ এই এণ্ড্ৰইড ফোনটো আমি চলাবৰ কাৰণে এমাহৰ কাৰণেও নহয় 28 দিনৰ কাৰণে যদি ৰিচাৰ্জ এটা কৰিবলগীয়া হয় 200 পৰা আমি 300 টকা পৰ্যন্তলৈকে কৰোঁ এই 200 পৰা 300 টকা পৰ্যন্তলৈকে যদি কৰোঁ 1.5 MB পাওঁ আমি দিনত
এনেকৈ তাৰমানে আমি ৰিচাৰ্জটো কৰাৰ পিছত কি কৰোঁ, ৰিচাৰ্জটো কৰাৰ পিছত মই ছ'চিয়েল মিডিয়া চালোঁ বা ফেচবুক চালোঁ, ইউটিউব চালোঁ, কিন্তু আমি ইনডাইৰেক্টলি আমি আমাৰ নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি মেলি ৰিচাৰ্জটো কৰিলোঁ, ৰিচাৰ্জটো কৰি মেলি আমি আনৰ ইউটিউবটো চাই মেলি আনক আমি পইচাটো দিলোঁ। কিন্তু আমি গাছেং ই মাৰ্কেটিঙে কৈছোঁ যে আমাৰ যিকেইটা থলুৱা সামগ্ৰীসমূহ আছে এই সামগ্ৰীসমূহৰ আমি এটা এডভাৰটাইজমেণ্ট দিওঁ। এটা এডভাৰটাইজমেণ্টত মাত্ৰ 9 ছেকেণ্ডকৈ চাব লাগে, 9 ছেকেণ্ডকৈ আমি 5টা এডভাৰটাইজমেণ্ট দিওঁ। পাৰ এডভাৰটাইজমেণ্টত প্ৰতিটো এডভাৰটাইজমেণ্ট চোৱাৰ ভাৱত 3 টকাকৈ দিওঁ, তেনেকৈ দিনত 15 টকা হয়। 15 টকাটো মাত্ৰ 2 মিনিট সময় নষ্ট কৰি মেলি দিনত চাব লাগে। যদি তেনেকুৱাকৈ হয় তেতিয়াহ'লে মাহত কেইটকা হ'ল, 450 টকা হ'ল। 450 টকা হ'ল। এই 450 টকাটোৱেদি আপুনি 2 মাহৰ কাৰণে ৰিচাৰ্জটো কৰিব পাৰে। ইয়াত একমাত্ৰ আপুনি 499 টকা ইয়াত দি এই যিটো আমি অযথাকৈ নিজৰ পকেটৰ পইচা উলিয়াই খৰচ কৰি MB ভৰাওঁ, এই অন্ততঃ এই বস্তুটো ওলাব নহয়। যিহেতু আমি এয়া হৈছে আৰু সামাজিক মাধ্যম আৰু স্বাৱলম্বিতা। আমি এনেকৈ এটা এক্সাম্পল এটা ল'ব পাৰোঁ গাছেঙক। হয়, নিশ্চিতভাৱে ধন্যবাদ। আৰু আমি গাছেঙৰ সকলো বিষয়ববীয়াকে আমি গাছেং পৰিয়ালক আমি জনমঞ্চৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমি গাছেং পৰিয়ালৰ সৈতে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু অসমৰ ৰাইজক এই নতুনকৈ যি মুকলি কৰা এই গাছেঙক অসমৰ ৰাইজক জনোৱাৰ প্ৰয়াসেৰে আমি এই যি ব্যতিক্ৰমী অনুষ্ঠান, এই ব্যতিক্ৰমী অনুষ্ঠান আমি হাতত লৈছোঁ। আৰু পৰৱৰ্তী সময়ত মোৰ সৈতে সকলো অসমৰ ৰাইজক লগ পোৱাৰ আশাৰে জনমঞ্চ জোনাই।